আজি কি কৰিবা আহিছা মেকআপ মেকআপ কৰিব আহিছা কোনে কৰি দিব আপুনি মই মেকআপ কৰি দিম নেকি তোমালোকক আজি চুলি কাটিবহে মাতিছো চুলি কাটিবা নাই কাটিবা কি কাট কৰিবা বাৰবি কাট নামো জানে বাৰবি কাট বুলি ঠিক আছে হ'ব মই চুলি কাটি দিম দেই এতিয়া বা কেইজনে চুলি কাটি দিব দেই তোমালোকক চুলি ধুই আহিছিলা হা চুলি ধুইছিলি হা চুলি কোনে ধুৱাই দিছিল আজি চুলি মায়ে তুমি চুলি ধুইছিলা চেম্পু দি ধুই আহিছা নেকি চুলি আজি তেওঁলোকৰ মুখত হাঁহি দেখিয়ে কিমান যে ফূৰ্তি লাগিছে চাওকচোন আৰু সঁচাকৈ কাৰোবাৰ মুখত হাঁহি অকণমান বিৰিঙাব পাৰিলে নিজৰো মনটো ভাল লাগে নহয়নে বাৰু আৰু আচলতে মই মেকআপ আৰ্টিষ্ট প্ৰীতি কটকী লগতে এগৰাকী প্ৰফেচনেল বিউটিচিয়ানো হয় আৰু আচলতে মোৰ একাডেমীত সেইদিনাখন মাতি আনিছিলোঁ মই তেওঁলোকক এয়া হৈছে মোৰ ষ্টুডেণ্টসকল আৰু লগতে তেওঁলোকে ইয়াতে মেকআপ আৰু বিউটিচিয়ান দুইটা কোৰ্চো শিকি আছে আৰু আপোনালোকে হয়তো ভিডিঅ'ৰ জৰিয়তে পাইছিলে মোৰ একাডেমীখনত মই মাতি আনিছিলোঁ এওঁলোকক ফ্ৰী ছাৰ্ভিচ কৰিবলৈ কাৰণ এওঁলোক হৈছে কাৰোবাৰ ঘৰত হয়তো কিছুমানে কাম কৰি খাই আছে আৰু অকণমান পইচাৰ কাৰণে তেওঁলোকে ফেচিয়েল হওক বা থ্ৰেডিং হওক বা চুলি কাট হওক বহুত কৰিবলৈ ইচ্ছা কৰে যদিও তেওঁলোকে কৰিব নোৱাৰে সেইবাবে মই তেওঁলোকক মোৰ একাডেমীতে মাতি আনিলোঁ আৰু ষ্টুডেণ্টৰ হাতৰ প্ৰেক্টিচৰ লগতে তেওঁলোকৰো মন যায় যিহেতু অকণমান ধুনীয়া হ'বলৈ প্ৰত্যেকগৰাকী মানুহেই ধুনীয়া আৰু প্ৰত্যেকগৰাকীৰ মন ধুনীয়া হ'লে সকলোখিনিয়ে ধুনীয়া হয় সেইকাৰণে অকল ধুনীয়া হ'বলৈ বুলিয়ে নহয় তেওঁলোকো আচলতে এই লাইনটো বুজি পাওক বুলিকে মই ইয়ালৈ লৈ আনিছিলোঁ মোৰ একাডেমীলৈ আৰু এই টিকলিকেইজনীকো চুলি কাটৰ পৰা লৈ গোটেইখিনি সেইদিনাখন কৰি দিছিলোঁ আৰু ফেচিয়েল হওক বা হাতৰ মেনিকিয়ৰ হওক লগতে থ্ৰেডিং চুলি কাট ইমান যে ভাল পাইছিলে নহয় গোটেইখিনি আৰু তেওঁলোকৰ মুখৰ পৰাই শুনক আপোনালোকে সকলোৱে কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ এই কামটো মই ভাল ষ্টেপ লৈছোঁ নে বেয়া ষ্টেপ লৈছোঁ বাৰু আৰু লগতে বহুতে হয়তো ভাবিব পাৰে যে ফ্ৰীতে কৰি আছে হয়তো এনেকৈ কিছুমানে হয়তো ক'বও পাৰে কিন্তু মোৰ মনটোৱে যি বিচাৰে মই সেইটোৱেই কৰিব বিচাৰোঁ আৰু মোৰ মনটোৱে যিহেতু তেওঁলোকক এই ছাৰ্ভিচটো দিবলৈ মন গ'ল আৰু আগলৈও এই ছাৰ্ভিচটো দি যাম বুলি মোৰ একাডেমীখনে আৰু লগতে ষ্টুডেণ্টসকলে কৰি যাম বুলি তেওঁলোকে মোৰ আগত কৈছে আৰু সেইকাৰণে আপোনালোকে সোনকালে যোগাযোগ কৰিব তলত দিয়া কণ্টেক্ট নম্বৰটোত কোনোবাই যদি এনেকৈ মোৰ একাডেমী শিকিবও বিচাৰিছে মেকআপৰ লগতে বিউটিচিয়ানৰ লাইনটো তেনেহ'লে সোনকালে যোগাযোগ কৰক এডমিশ্যনসমূহ চলি আছে আৰু আজি বিশেষকৈ বহুত বেছি ভাল লাগিলে তেওঁলোকক ধুনীয়াকৈ ছাৰ্ভিচ দিয়ে আৰু এনেকৈ সৰু টিকলিকেইজনীয়েও বহুত বেছি ভাল পালে মোৰ লগতে মোৰ ষ্টুডেণ্টসকলকো সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোকেও যাতে ভাল কাম কৰি পেলাই মোৰ একাডেমীখনৰ পৰা ওলাই গৈ ধুনীয়াকৈ আকৌ কাম কৰিব পাৰে আৰু নেক্সট ভিডিঅ'ত আকৌ সকলোকে লগ পাম আৰু এতিয়ালৈ আহিছোঁ দেই বাই বাই